খলিটো তুমি লোৱা তুমিহে খলি লোৱা মানুহ আছিলা ওই তো কি মাছ না কি তু ওই তনু itu কিবা উঠছে itu লবি না নাই তুই এক দুই তিনি গো দোহাই লাগি লৈ যাব লাগিব তাতে লৈ যা ঘুৰা আইবেলে লৈ আইবেল নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰো নিশ্চয় ভাল আমাৰো ভাল আজি মানে মই দুপুৰীয়া কামৰ পৰা আহিলো মানে ঘৰত দেখিলো একো আঞ্জা চাঞ্জা নাই সেইকাৰণে ভাবিলো আমাৰ ঘৰৰ সন্মুখত এখন পথাৰ আছে সেই পথাৰখনতে জাকৈ মাৰো আৰু জাকৈ মোৰ লগত জাকৈ মাৰিব আমাৰ কৃতি এই কৃতি ইফালে আহাচোন ইফালে আহা খলিটো গুলি আহা তুমি খলিটো এইবাৰ আমি কৃতি আমাৰ মাছ ধৰিব জাকৈ চাকলি কৰি ৰেডি ইফালে কৃতি খলিটো বান্ধি দিম ইফালে ঘূৰা ইফালে তুমি মাছ ধৰিব নে নাই কি মাছ পাম আমি গাইস এই খলিটো যদি এক খলে মাছ পাং আমাক আর হই যাব আজি নাকি ধরন হবো হবো হেল্লো দোস্ত লিখো দে এই তো ক্যামেরা কই দিয়া না হেল্লো দোস্ত এটা আমি জাকৈ মাৰিবলৈ হাজু কেনেকুৱা লাগিছে গাইস ওয়াও বিউটিফুল জাকৈ মাৰা মানে হেতুত মোশনটো আপোনালোকে কমেন্ট কৰি জনাবা আৰু এটা ব্লগ আৰু জাকৈ মাৰিব কাৰণে চাও কথা क्या सीन है वाह क्या सीन है তো গাইস এটা আমি জাকৈ মাৰিবলৈ আৰম্ভ কৰিছো আপোনালোকে চাই থাকিব আৰু কি মাছ পাওঁ ৰৌ বৰালে উঠিলে তো ভালে আছিল এনে মাছ পাম না নাপায় আখাই নাই মানে বহুত পানী হৈছে কিন্তু ভাত খাবলৈ একো আঞ্জা চাঞ্জা নাই এই কাৰণে জাককে মাৰো আৰু গাইস তুমি ইমান দোকান নাযাবা रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ ওই তো কি মাছ না কি তু ওই তনু itu কিবা উঠছে itu লবি না নাই তুই গুলি হচ্ছিস না এটা মাছ না কি হ্যাঁ এটা কি বস্তু না লাঙ্কি তো নলাঙ্গে না মাছগুলা মানে কি সি গাইস মাছবিলাক মানে ডাঙৰে হোৱা নাই এইবিলাক চাইছে সৰু হৈ আছে এইবিলাক মাছ আছে কিন্তু ডাঙৰ হোৱা নাই আৰু এইগিলা কথা সৰু মাছ এইগিলা মাছ পাইছো তো এইটো এইগিলা মাছে হ'ব পাতত দি খাব লাগিব এইগিলা তুমি দেখা পাইছা না নাই এইগিলাকে খাব লাগিব পাতত দি খাব লাগিব কিমান পালি চাওঁ খলিটো মাছ চাওঁ বহুত পালোচোন খলিটো ধুই দিচোন দি কিমান পালো বহুত পালোচোন না মাছ লম দে হা তুমি মাৰাচোন তেল ফৰা মাৰ এটা আমাৰ ধুনুৱে মাছ মাৰিব আপোনালোকে চাই থাকক পাছা গৈ পাইছে না নাই মাছ আছে নাই এইফালে মাৰ শিকিলে কথা যা এইফালে মাৰ না দে না মাছে উঠা নাইছিল তোকে দেখা উঠাও নেকি
কি আজি এতে বহ দেখাত পছন্দ মোনা মোনা দে মার কলেতে পুরি গেলা কোথায় खत्म बाय बाय टाटा गुड बाय गया ওই জিগিতে বসল কোথায় পুরি গেলা কোথায় গেলা কি কইছা খলেতে তুমি লোৱা তুমিহে খলে লোৱা মানুহ আছিলা ডুবি যাবা দেই পানী ডুবি যাবা জোকে খাব দেই জোকে খাব নামাৰো আৰু গাইজ মানে কি হ'ল জাখা মাৰিছিলো কিন্তু মাছ চাছবিলাক ডাঙৰে হোৱা নাই সেইকাৰণে ভাবিলোঁ আৰু নামাৰো আৰু আজি আৰু মানে এসপ্তাহ 2 সপ্তাহমান পাছত মাৰিলে মাছবিলাক ডাঙৰ হ'ব অলপ তেতিয়া পোৱা যাব এতিয়া আৰু আমি এইটো খৰিটো ধৰাচোন তুমি খৰিটো ধৰা এতিয়া আমি বাকাৰলৈ যাওঁ যাঙা এতিয়া আৰু মাছ চাছ নাপায় এটা কঁঠাল মাৰিছোঁ গাইজ কঁঠাল খোৱাৰ চেলেঞ্জ হ'ব এতিয়া মানে আমাৰ দুটা বিলেৰ আছে সেই বিলেৰ ভিতৰত কঁঠাল খোৱাৰ চেলেঞ্জ হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকিব আমাৰ কঁঠাল খোৱাৰ চেলেঞ্জ হ'ব গাইজ এইবাৰ আপোনালোকে চাই থাকক এই সেইডাল আমাৰ কৃষ্ণই মাদাডালৰ পৰা কঁঠালৰ মাদাডাল টানি টানি ওলাই আছে এইটো টাং ধুনু চাই থোৱা তুমি এইফালে যাচোন তুমি চেলেঞ্জ কৰা নালাগে ধুনু চেলেঞ্জটো ডেঞ্জাৰ চেলেঞ্জ হ'ব হা এই চাওঁ কিমান ধুনীয়াকৈ ফুকি আছে অ' মাই গড কি ধুনীয়া নিয়মটো কৈ আছোঁ হা মই 1 2 3 কম তিনিবাৰ কোৱাৰ লগে লগে কাঁঠালৰ 3টা খাই দিব পাৰিব লাগিব আৰু যদি খাব নোৱাৰা এই পানীত মানে সেই ভৰিত ধৰি পেলাই মানে তাপিলা চিচৰা হ'ব না নহ'ব অঁ এতিয়া কাইকে খাবি ক এই আগে বগাই খাগে নে কয় ধৰ আৰু মই 1 2 3 দিম হা 1 2 3 দিম কোৱাৰ লগে লগে 3টা খাই দিব লাগিব লগালগ নেক্সন তুমি চাই থোৱাচোন তুমি চাই থোৱা অকণমান অঁ 1 বুলি ক'লে খাই দিবি এটা দে 1 2 3 তিনিবাৰ লাগিলে খাব নোৱাৰি আকৌ ডাঙৰ ইয়াৰ মালা হ'ল যাইতো 3 বুলি ক'লে শিলকেইটা খাব পাৰিব লাগিব এটা তো গাইজ ইয়াৰ আমি হাতক ডাঙৰ মানে কি পুখুৰীত ধৰিবলৈ ইয়াৰ তাপিলা চিচৰা হ'ব ইয়াতে পথাৰত তাতে বহ ইয়াতে বহ ইমান দহত নহয় ইয়াতে বহ এইখিনিত বহ মুই কুলিহে 1 2 3 গো দোহা লাগি লৈ যাব লাগিব তাতে লৈ যা ঘূৰা এইফালে লিয়া এইফালে জোৰে কি লিয়ে না গুড হ'ব এতিয়া 1 2 3 বুলি ক'লে খাব লাগিব 3 বুলি ক'লে কি খাবা নাই তুমি पत्थर में चलो भैया अभी तुमको भी जोर की ले जाब लगे इमान लाहे किने आता तापिले निबि हेबो रा म 1 2 3 दिम लिखो 1 2 3 दिले देबी 1 2 3 गो হ'ব দে এনে অলপ গাইজ ধেমালি কৰিলোঁ আৰু মানে দিনটোৰ কামৰ পৰা আহি বৰষুণে দিলে দিনটো মানে হাফ ডিউটি কৰা দিলে আজি সেইকাৰণে ধেমালি কৰিলোঁ এতিয়া আৰু সকলোৱে মিলি কঁঠাল খাওঁ আৰু গাইজ এয়া কঁঠালখিনি আমাৰ ৰাতিপুৱা কামত গৈছিলোঁ কামতো আজি হাফ ডিউটি হৈ গ'ল সেইকাৰণে ভাবিলোঁ ঘৰত আহি অলপ ধেমালি কৰোঁ এটা কঁঠাল পাৰিছোঁ পকা কঁঠাল এইবাৰ সকলোবিলাকে খাওঁ কঁঠালটো গাইজ যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে আপুনি আমাৰ ভিডিঅ'টো ফেচবুকৰ পৰা চাইছে তেন্তে প্লিজ আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব জয় আই অসম।